Hey guys, welcome back to my channel. আজি আপোনালোকক দেখাবলৈ বিচাৰিম আমাৰ ঘৰটো আৰু আজি পুৰা হোম টুৰ কৰিম মানে আমাৰ ঘৰটো দেখাম কি আছে কি নাই সকলোখিনি আপোনালোকক দেখাবলৈ বিচাৰিম চেষ্টা কৰিম সকলোখিনি দেখাবলৈ ঘৰটো চাই লওক এটা কেঁচাৰ ঘৰ মিডল ক্লাছ ফ্যামিলিৰ মানুহ বাৰু যি কি নহওক ঘৰটো কি আছে কি নাই সকলোখিনি আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব এইখনে হৈছে আমাৰ ব্ৰাণ্ডাখন য'ত আমি সকলোৱে বহি আড্ডা মৰা হয় আৰু এতিয়া বৰ্তমান ইয়াতে ৰাখি থৈ দিয়া হৈছে ধান অৰ্থাৎ ভঁৰালৰ পৰা ধানখিনি আনি ইয়াতে মাৰিবৰ কাৰণে ৰাখি থৈ দিছে ইয়াতে ভৰিয়ে মাৰিব লাগিব তাৰপিছত এতিয়া পোনে পোনে লৈ যাম আপোনালোকক ৰুমলৈ বলক এইটো হৈছে ৰুম এইটো হৈছে বাহিৰৰ ৰুম চাওক এইখন হৈছে বিচনা আৰু এইফালে আছে এটা হোমথিয়া আৰু এইফালে চাওক এইফালে এইখিনি বাঁহৰ বে আৰু এইফালে পকাৰ বাঁহ আৰু পকা মিক্স হৈ এটা ঘৰ হৈ আছে চাই লওক এইটো হৈছে আমাৰ বাহিৰৰ ৰুমটো অৰ্থাৎ ইয়াতে আলহী চালহী আহিলে মানে থাকে ইয়াতে এইখন হৈছে দৰ্জা আৰু বাহিৰৰ ৰুমটো হৈছে গাইজ এইটোৱে আৰু বিশেষ চাওক চাবলগীয়া একো নাই যিহেতু দুখীয়া মানুহ ন ইমান আমাৰ বিশেষ বস্তু নাই এতিয়া আপোনালোকক লৈ যাম বেলেগ এটা ৰুমলৈ যোনটো ৰুমত আমাৰ মা দেউতা থাকে এতিয়া লৈ যাম আপোনালোকক এইটো ৰুমলৈ পোনে সোমাই আহোঁতে পাব এইখিনি দাহ আৰু কটাৰী কৰত কিবা কিবি আছে যিহেতু দেউতা কাম চাম কৰি থাকে সেইটো কথাতে বস্তুখিনি ওচৰতে পোৱাকৈ থৈ দিছে মুখতে এইফালে ধেনু আছে এইফালে এইটো আছে বালগুটি থ'ব পৰা যিহেতু মুগা পোহে আমাৰ এইটো ছাইডত মুগাটো খুব বেছিকৈ হয় আৰু এইখন হৈছে আমাৰ দেউতাহঁতে হোৱা বিচনা এইখনতে আমাৰ মা দেউতা থাকে চাই লওক কাঠৰ বিচনা আৰু চিম্পল তাৰপিছত এইটো দেউতাহঁতৰ বাকচ ৰুমটো এইটোৱে চাই লওক আমাৰ ঘৰটো বিশেষ চাবলগীয়া বস্তুনো কি আছে আৰু দুখীয়া মানুহ কি কৰিব আৰু এইটো হৈছে আমাৰ ৰুম এইটো দৰ্জা মাৰি থৈছে মানুহজনীয়ে আৰু এইটো হৈছে ৰুমটো চাই লওক আমাৰ ৰুমটো হৈছে এইটো এইখন মই অলপ আগতে শুই আছিলোঁ গতিকে বস্তুবিলাক এনেকৈ খেলি মেলি হৈ আছে চাই লওক এইখন হৈছে আমাৰ বিচনা এইখনতে আমি শুওঁ আন্ধাৰ হৈছে যিহেতু কাৰেণ্টটো নাই অলপ আন্ধাৰ আন্ধাৰ যেন লাগিছে আৰু এইফালে চাই লওক এইফালে আছে ছাইডত সৰু সৰু বাচ্ছা ফটো আৰু এইফালে আছে এখন বাঁহৰ বে এইফালে আছে এখন বৰ্ড আৰু এইডাল হৈছে আনলা আৰু এইটো হৈছে শ্ব'কেছ আৰু এইটো হৈছে গৰ্ডেছ আৰু গাইজ চাওক এখন চব বস্তুবিলাক খেলি মেলি হৈ আছে আৰু এইফালে আছে এখন ফেন যিহেতু এতিয়া এখন ঠাণ্ডাৰ বতৰ গতিকে ঠাণ্ডাত ফেনটো ইমান প্ৰয়োজন নাই এনেকৈ পৰি আছে যেতিয়া গৰম দিন আহিব আকৌ তেতিয়া ইউজ কৰা হ'ব আৰু গাইজ আমাৰ ৰুমটো হৈছে এইটোৱে চাওক আৰু এতিয়া নেক্সট লৈ যাম আমাৰ বেলেগ এটা ৰুমলৈ এইটো ৰুমত একোৱে নাই এইটো ৰুমত ষ্টক ৰুম এনেই ইয়াতে কিবা কিবি আছে কাঠ চাঠ এইবিলাক কিবা কিবি বস্তাত ভৰাই থৈ দিয়া আছে আৰু এইফালে লৈ আছে কুকুৰা উমনি আৰু এইফালে কিবা কিবি আছে সৰু সুৰা কিবা কিবি যি টি কিছুমান বস্তু আছে ইয়াতে আৰু এইফালে আছে গাইজ চাই লওক এইফালে আছে এইখিনি এৰী মুগা পুহিছে আৰু ইয়াতে এইবিলাক কণী ফুটি পোৱালি ওলাইছে আৰু বেছি ডাঙৰ হোৱা নাই আপোনালোকে চাগে কেমেৰাত ধৰিব পাৰিছে অলপ আন্ধাৰ হৈ আছে চাই লওক এইবিলাক মুগা চাই লওক পলুবিলাক চাই লওক এইবিলাক পলুবিলাক অলপ কণী ফুটি ওলাইছে আৰু 2-3 দিনমান চাগে হোৱাই নাই এইখিনি হৈছে এৰী পলু আৰু এইটো ৰুমত একো নাই এনেই খালীকৈ আছে এইফালে কুকুৰা উমনি লৈ আছে এইফালে কাঠ চাঠ আৰু সেইফালে পলু তাৰপিছত গাইজ সেইটো হৈছে আমাৰ পাকঘৰ ইয়াতে খোৱা বোৱা হয় এইফালে এইখিতে আছে এটা জুহাল ইয়াতে জুই চুই ফুৱাওঁ আৰু ইয়াতে কেতিয়াবা মাজে মাজে ভাত শাকো বনোৱা হয় তাৰপিছত এইফালে আছে এইখিনি খৰি গেছ আছে যদি আমাৰ গেছত ইমান বনোৱা মেলা নহয় প্ৰায় জুইতে আমাৰ বনায় আৰু খোৱা বোৱাবিলাক প্ৰায় জুইতে বনাই মেলি খোৱা হয় এইফালে গেছটো আছে ইয়াক ইমান ব্যৱহাৰ কৰা হয় চাহ তাহবিলাক কিবা কিবি বনোৱা হয় কিন্তু প্ৰায় মানে জুইত বনোৱা হয় আৰু এইফালে আছে তাৰ আমাৰ মেইন পাকঘৰটো ইয়াতেই মাহঁতে
ইয়াতে ভাত বনায়, মানে চাই লওক আন্ধাৰ হৈছে, এই ইয়াতে ভাত বনায়। আৰু এইটো হৈছে ধোঁৱাচাং। ধোঁৱাচাং আপোনালোকে চিনি পাই চাগে সকলোৱে, ক'ৰবাত ধোঁৱাচাং বুলি কয়, কোনোবা পানী চাং বুলি কয়, এইখনে হৈছে পানী চাং। আৰু ইয়াতে আমাৰ ভাত পানী বনোৱা হয়, মানে ভাত পানী ৰন্ধা হয় ইয়াতে। আৰু এইবিলাক চাওক, ইয়াতে আছে এইবোৰ কাঁহী বাতি, আৰু সেইটোৱে হৈছে আমাৰ মৰমৰ পাকঘৰ, অৰ্থাৎ আমাৰ মিনি কিটচেন। সেইটো চাই লওক। আৰু ভাত পানীবিলাক বনাই মেলি ইয়াতে খোৱা হয়। এইখিনি পিয়া দেখিছে, আৰু এই পিয়াখিনিতে আমি বহি মেলি সকলো এইখিনিতে ভাত খাওঁ। আৰু এইফালে আছে পাছফালৰ দৰ্জাখন এইখন, আৰু পিছফালেতো দেখাই দিছোঁ আপোনালোকক পৰিৱেশটো। আৰু পিছফালে আহিলে পৰিৱেশটো এনেকুৱা। আৰু দেউতাই এইখিনিতে পূৰা আমাৰ এইখিনিতে এটা ঢাপ আছিলে, ঢাপ মানে এইখিনিতে আমাৰ পুৰণা ঘৰটো আছিলে। ঘৰটো থকাৰ কাৰণে ইয়াতে অলপ হালধি খেতি কৰা হৈছিলে। চাই লওক, এইখিনি হালধি, আৰু এইফালেও আছে অলপ হালধি, এইখিনি চাওক, বেছি নহয়, অলপ চলপ খাবৰ কাৰণে। আৰু সেইফালে দেউতা পূৰা কামত লাগি আছে, মানে হালধি খান্দি আছে। আৰু এইফালে আছে পাছফালটো চাই লওক, এইফালে এইখন বাৰীখন, এইফালে তামোল আছে অলপ চলপ। আৰু এইফালে অলপ তামোল লগাইছিলোঁ, কিন্তু ছাগলীয়ে খাই দিলে, কিন্তু হ'লেও এইকেইটা পুলি থাকি গ'ল। আৰু অলপ পুলি আছে, সেই পুলিখিনি যেতিয়া বতৰ হ'ব তেতিয়া আকৌ লগাম। চাই লওক, সেইজোপা হৈছিলে বগৰী গছ, মই বগৰীজোপা ডাল কেইটামান কাটি দিলোঁ। এইফালে চাই লওক। আৰু সেইটো হৈছে পাছফালৰ পাকঘৰটো। কিনো চাব, দুখীয়া মানুহৰ ঘৰ, এনেকুৱা আৰু যেনে তেনে আছোঁ। আৰু এইফালে আছে তোৰ টিউবৱেলৰ পাৰটো, এইফালে টিউবৱেলটো আছে। আৰু এইফালে আছে এইটো ছাগলী ঘৰ। ছাগলী বেছি নাই বাৰু, দুজনী আছে। সেইটো কথাতে ছাগলী বেছি নাই কাৰণে এতিয়া গঁৰালটো মেৰামতি কৰা নাই, এনেকৈ আছে। ইয়াতে ছাগলী আছিল। আৰু ছাইডৰ পৰা ঘৰটো চাওক, এইটো। আৰু গাইছ, সেইফালে পাছফালৰ পৰা ঘৰটো চাই লওক, সেইটো পাছফালৰ ঘৰটো ভিউ চাই লওক। সেইটোৱে হৈছে পাকঘৰটো, যোনটো চাপৰটো, সেইটো হৈছে পাকঘৰটো। আৰু সেইফালে দেউতা কামত লাগি আছে। আৰু যোনটো ওখকৈ দেখিছে, সেইটো হৈছে আমাৰ মেইন ঘৰ। আৰু গাইজ, ঘৰটো দেখিলেই বিশেষ কিনো চাবলগীয়া বস্তু তেনেকৈ নাই। ঘৰটো এনেকুৱা আৰু। এইফালে এইটো চাই লওক গলি, মানে এইটো কৰিডৰ কয়, গলি বুলিও কয়, কৰিডৰ বুলিও কয়। এইটো হৈছে গলি। আৰু টোটেল ৰুম আছে আমাৰ ধৰি লওক 4-5টা ৰুম আছে, বাৰাণ্ডা সৈতে। মানুহৰ বিশেষ তেনেকৈ নাই। আৰু চাই লওক, এইফালে এখন বাৰাণ্ডাখন দেখিলে আপোনালোকে। আৰু সেইখন চোতালখন, এইটো হৈছে গোহালি, পঞ্চায়ততে আছে এইটো গোহালি। ইয়াতে গৰু চৰু বন্ধা যায়, মানে বান্ধো ইয়াতে গৰু চৰু। আৰু সেইটো ছাইডত আছে সেইটো ভঁৰাল, তাতে আমাৰ ধান আছে, যিহেতু ভঁৰাল লাগিবই মানুহৰ ঘৰত। আৰু সেইকেইটা আছে সেইটো ভঁৰাল, বাঁহৰ ভঁৰাল। চাই লওক, তো ভঁৰালটো হৈছে সেইটো। আৰু গাইজ, ঘৰটো ফ্ৰণ্ট ছাইডৰ পৰা আপোনালোকক দেখুৱাই দিছোঁ, চাই লওক। আৰু গাইজ, আজি ভিডিঅ'টো ইমানে আছিলে। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। যদি ভাল পালে তেনেহ'লে লাইক কৰি দিব, লগতে কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু নতুন কোনোবা মানুহে যদি মোৰ ভিডিঅ'টো চাই আছে, প্লিজ সকলোৱে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। আজিলৈ এইটো ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ। নেক্সট এটা ভিডিঅ' সকলোকে লগ পাই আছোঁ। ধন্যবাদ।